তোমাৰ জীৱা সময় পালন গভীৰ দায়িত্ব কৰিছো আমাৰ কন্যাই এই বিৰন্তীয়া সৃষ্টি আমার লীলাক্ষেত্র সমস্ত জগৎ এই নীতির কিয়কম কৰিছে সাধনা এবার টেকা যুগত লীলাময়ী জগৎ পালকে কি নবলীলায় কৰিব ঘোষণা তাহার বাতৰি ল'বলৈহে সেই নাৰদৰ বৈকুণ্ঠৰে আগমন অবশ্যই প্ৰভু অন্ধকাৰত নাৰাখিব ভক্ত কামনা দেৱকী শুনাতে নেপালে এইবাৰ মনুষ্যৰূপে ধৰি অৱতাৰ মানৱীয় লীলা মালা কৰি সম্পাদন ভক্তগণ কৰিম এই ক্ষেত্ৰত পদে পদে লাগিব তোমাৰ সহায় বাহুদেৱ যোৱা এতিয়া তুমি সময়ত তোমাক আমি কৰিম স্মৰণ ভাল প্ৰভু আপোনাৰ আজ্ঞা পালে যাওঁ মই নিজ কৰ্তব্য পাঠ কৰিম ঈশ্বর পরম ব্রহ্ম সচিদানন্দ বিগ্রহ অনাদি রবির গোবিন্দ সর্বকারণ
যাওক নিষ্কৰ্তব্যত হওঁ অগ্ৰসৰ। বাস কৰোঁ আমি জগতৰ ঈশ্বৰে দৰিদ্ৰ সংগৰে। পৰম ব্ৰহ্মই কৰিছে স্বজন আমাক জীৱ সংহাৰৰ হেতু। সেয়েহে অনাদিকালৰে পৰা সংহাৰী দায়িত্ব পালনেৰে সৃষ্টিৰ ভাৰসাম্যতা আমি কৰিছোঁ অধ্যয়ন। জিতেন্দ্ৰিয় আমি মহাদেৱ, তথাপিও ত্ৰৈলোক্যৰ ভক্তগণৰ আকুল আহ্বানে আমাৰ কঠিন হৃদয়তো কৰুণাৰ উদ্ৰেক কৰে। মনোমতবৰ প্ৰদান কৰি জাগৃতিক ইচ্ছা পূৰণ কৰ ভক্তগণৰ। আজিও মৈত্ৰৰ এক ভক্তক ইচ্ছিত বৰ প্ৰদান কৰি কৈলাসত প্ৰত্যাৱৰ্তন আমাৰ। যাওঁ পাৰ্বতী সমে কৰোগৈ নিৰ্গুণ হৰিৰ কথা। নাগনৰ সকলোৰে চিৰ আকাংক্ষিত অমৰাৱতীৰ অধীশ্বৰ মই দেৱ পুৰন্দৰ 33 কোটি দেৱতা 33
নিষ্কৌতি দেবতা যার আবেগ পরিবল পাবে অদাহস্ত অদিতি নন্দনময় ইন্দ্র ত্রিলোকৰ সকলোবোৰ ভোগ্য সম্পদৰ গৰাকী দেৱশ্ৰেষ্ঠময় দেৱেন্দ্ৰ আজি মোতকৈ সুখী মোতকৈ সমৃদ্ধিশালী আছে জানো অন্য কোনোজনেই ব্ৰহ্মাদেৱৰ সৃষ্টি সেয়েহে আমাৰ এই অমূল্যমতিবোৰ হস্তগত কৰিবৰ বাবে দেৱী আৰু দৰুনন্দনী সেই দৈত্যদানৱগণে বাৰে বাৰে বিঘ্নিত কৰে দেৱতাৰ শান্তি দেৱৰাজ প্ৰত্যেক মুহূৰ্ততে সষ্টম হৈ থাকিবা চিৰশত্ৰু দৈত্য আৰু দানৱৰ বাবে দেৱৰাজ তাৰ বাবে নিশ্চিন্ত থাকক আপুনি জানো আমি ভালদৰে কৰ্তব্য আমাৰ লাগে মাথো আপোনাৰ আৰে শত্ৰুক মুহূৰ্ততে কৰি নিক্ষেপ শুনি সুখী হলো তোমাৰ উচ্ছ্বাসিত বাণী দেৱৰাজ এই অমৰাৱতী চৌদিশে সদা সৰ্বদা ৰাখিবা দৃষ্টি তুমি চাবাজতে শত্ৰুৰ আক্ৰমণৰ বাবে ক'তো যেন নাথাকে চিত্ৰ কাৰণ শত্ৰু অতিকে চতুৰ ব'লা দিকপাল যাওঁ এনে নৰ্তকীখনৰ কাষে উপভোগ কৰি তেওঁলোকৰ অনুপম নৃত্যটি ৰাজকাৰ্যৰ অৱসাদ দূৰ কৰোঁ আমি বলো দেৱৰাজ ভস্মীভূত হব পাৰে অবস্থা জগত নিৰ্মূলকতে যদি দৃষ্টি মোৰ
ততে প্রলয় যতে দৃষ্টি মোর ততে প্রলয় এইবার দৃষ্টি মোর অযোধ্যা রাজ্য অহংকারী রাজা দশরথৰ দৰ্প শূন্য কৰিবৰ বাবে দৃষ্টি ৰাখিম মই অযোধ্যা ৰাজ্য কাৰণ অন্য দেৱতা মানৱে পূজা কৰে সাক্ষাৎ বাবুৰ বাবে কিন্তু এই গ্ৰহপতি অনেক পূজা কৰে সাক্ষাৎ নাপাবৰ বাবে কাৰণ মই হলো গ্ৰহধিপতি শনি মন্ত্ৰীবোৰ আছে কুশলে মোৰ অযোধ্যাৰ বিয়পি যাব অভাৱ অনাটন অথবা বৰ্হিভক্ত ৰাত্ৰমলে জৰ্জৰিত কৰিছে নেকি মোৰ প্ৰজাজনৰ জীৱন জনক সকলোতে মোক নকৰিব মহাৰাজ মন্ত্ৰীবোৰ সকলোৰে মংগল অযোধ্যা ৰাজ্য মন্ত্ৰীবোৰ কিন্তু মহাৰাজ কিন্তু বলি রবি গল কি মন্ত্রীবর মহারাজ মন্ত্রীবর আজি প্রায় বহুদিন ধৰি নিৰীক্ষণ কৰিছো আপোনাক মন্ত্রীবর পূৰ্ণিমাৰ চন্দ্ৰহেন মুখখনি
আপোনাৰ দেখা পাওঁ যেন বিঘাতৰ কলীয়া তাৱৰে আমৰা ৰাজ কাৰ্যটো নাই সেই পূৰ্বৰ সজীৱতা ইয়াৰ কাৰণ কি মহাৰাজ বুদ্ধিমত্তাৰ সাক্ষাৎ প্ৰতিবৰ্তী আপুনি মহাৰাজ আনাইনে বোধগম্য আমাৰ এই উদাসীনতাৰ কাৰণ মহাৰাজ মন্ত্ৰীবৰ মহাৰাজ মহান ইক্ষাকুকুলৰ ৰজা আমি হয় মহাৰাজ সূৰ্যবংশী ইক্ষাকুকুলৰ ৰজা মহাৰজাসকলে অসীম পৰাক্ৰমেৰে শাসন কৰি এই অযোধ্যা ৰাজ্য ৰাখিছিল সুখ্যাতি ধৰাৰ মুখ্যত কিন্তু ত্ৰিজগত বন্দিত এই ইক্ষাকুকুলৰ খৰিতৰ ধাৰা স্তব্ধ হ'ব আজি যেনেই দশৰথৰ নাম আপনি জানি মন্ত্ৰীবৰ অন্তঃপৰিমিত অপুত্ৰক মই লাহে লাহে যৌৱনে মেলনি মাতিছে বাৰ্ধক্যই আহি দিবহি দেখা সন্তান নহলে এই মহান বংশৰ ৰক্ষা হ'ব কেনেকৈ কোনে দিব জনপিণ্ড দান কোনে কৰিব এই বিশাল অযোধ্যা শাসন এই কথা অগোচৰ নহয় আমাৰ মন্ত্ৰীবৰ ভাগ্যৰ লিখনিটো অখণ্ডনীয় তথাপিও অন্তৰ আত্মাই কয় আমাক নিশ্চয় নিশ্চয় আপুনি পুত্ৰ মুখ দেখিব এদিন কিন্তু এই দিনটো কেতিয়া আহিব মন্ত্ৰীবৰ এইবোৰ ভাবি ভাবি কেতিয়াবা মই বৰ অস্থিৰ হৈ পৰো মন্ত্ৰীবৰ কিমান যে নিদ্ৰাবিহীন ৰজনী মই কৰিছো যাপন আপোনাক কেনেকৈ বুজাম মন্ত্ৰীবৰ বুজো মই আপোনাৰ অন্তৰৰ মৰ্ম ব্যথা মন্ত্ৰীবৰ বুজি পাওঁ উদ্বেগৰ কাৰণ কিন্তু সত্যহতে সন্তানৰ চিন্তা কৰি পৰিহাৰ চিন্তা কৰক অযোধ্যাৰ শত শত প্ৰজাৰ কথা মন্ত্ৰীবৰ কি হলুৰ অযোধ্যাৰ প্ৰজা কিবা সংকটে তেওঁলোকক কৰিছে জনা হয় মহাৰাজ জনা কুপৰা শস্য শ্যামলা অযোধ্যাদি মৰুভূমিলৈ পৰিণত সকললৈ গতিপথ নাই পঞ্চবৰ্ষে অনাবৃষ্টিৰ ফলত অযোধ্যাৰ বিশেষকৈ দক্ষিণ প্ৰান্ত প্ৰজাগণ কি ক'লে মহামন্ত্ৰী সুমন্তৰ কথা একেবাৰেই সঁচা নহয় প্ৰজাজনৰ কথাটো দূৰৰেই কথা আজি দক্ষিণ অযোধ্যাত শুনিবলৈ নোপোৱা হৈছে পশু পক্ষীৰ মাত সকলোৱে তোমাকেই ভিক্ষা দি অযোধ্যা ত্যাগ কৰিছে চিৰদিনলৈ ইয়াৰ কিবা এটা সুব্যৱস্থা কৰা সূৰ্যবংশী মহাৰাজ দশৰথ নহ'লে এই অযোধ্যা নামৰ শ্মশানৰহে ৰখীয়া হবা কি করতে বলেছি জন্মভূমি ত্যাগ করি অযোধ্যাবাসীয়ে ত্যাগ করি পশু পক্ষী করে ধিক্কার দিছে এই রাজা দশরথ এই মই কি কার্য কৰিছো মঞ্চকৈ বিকয়ৰ বুক বাসনাত উদ্বিগ্ন হৈ মই সন্তানৰ চিন্তাত নিঃসন্তান শক্তিক প্ৰজগণক মই কৰিছো অৱহেলা নাই বলছি নিশ্চয় ইয়াৰ মই কৰিম প্ৰতিকাৰ ঠিকানাটো আপুনি কিবা কৰি ব্যক্ত কিবা হয়তো অনাবৃষ্টি এই অযোধ্যা ৰাজ্য ইন্দ্ৰৰ অধীন মেঘবনে কিবা হয়তো বৃষ্টিপাত কৰা নাই ইয়াৰ মই নুবুজিলো কাৰণ শুনা মহাৰাজ দশৰথ দিওঁ তোমাক মই হিত উপদেশ
প্রথমে তুমি পরিভ্রমণ করে তোমার রাজ্যের দক্ষিণ প্রান্ত রাজ সাহায্য প্রদান করে তুমি হোকাতুর প্রধান মাত্র তার পাছত তুমি অমরাবতী করে পরাগণ বোধাগৈ দেবেন্দ্র ত্যাগ কারণ আছে তোমার ভক্তি হরিদ পরাজিত করে সমর্থে দেবেন্দ্র বৃষ্টিপাত করল তোমার অযোধ্যা রাজ্য উত্তম দেবদেখি আপনার একটাকে নিগত করি প্রথমে জন্মই প্রদান করি অন্য বস্ত্র নাচ ভরার পরা প্রদান রাখিল জীবন তার পাশন সাম্মান ধরে কিবা করে বৃষ্টিপাত নকল দেবেন্দ্রই পুরোযোদ্ধা রাজ্য তোমার হুত আছে বলু অখিল শপথি তনয়ের সমূহ বই অমরাবতী করে বাধ্য করে দেবেন্দ্রকে বৃষ্টিপাতের হেতু কৃপা করে খবরের দাহ কবির পরিচয় অযোধ্যার প্রজা সকলে হয় আপনার সম্মান জানাইছিল রাজলক্ষ্মী পুনর্বসতি কর অযোধ্যা রাজ্য আৰু শুনাৰ এক চিত্ৰে এক মনে যদি তুমি হৰিত কৰা তেওঁ তোমাক সকলো সময়তে কৰিব সেয়ে শুনা এ হৰিত Oh
বাদশাহ কিন্তু পিতা দৃষ্টিহীন পিতা মাতা আসনের ধন কোৱা পিতা এই পিতা কচোন বাদশাহ কোনো তোৰ মুখেৰে কিমান দূৰ পালহি আনে পিতা আমি এতিয়া অযোধ্যাৰ পিতা অযোধ্যাৰ দক্ষিণ প্ৰান্তৰৰ সীমামূৰীয়াৰে অৰণ্যৰ মাজত কিন্তু আই তই আমাৰ জীৱনৰ একমাত্ৰ সম্বল হয় আই মাতৃ নেদেখিলো উত্তৰ মুখ কেদি গলি বাচ্চা কেদি গলি মই ইয়াতে আছো আই আসুন বাচ্চা আই কার তাপিয়া আই পয়স কৰি তোৰ সুকুমল দেখা আই লহু আনন্দৰে টুকুৰি মাতৃ আই কোৱা আই তই আৰু আমাৰ বাবে কিমান কষ্ট সহ্য কৰিবি অ' বাচ্চা আই কিমান কষ্ট সহ্য কৰিবি পিতা আমি অপরাধী পিতা আমি তোর গলগ্ন হই কিমান যে কষ্টে কিন্তু পিতা নহয় পিতা নহয় আই তোমালোকে তেনেকৈ নকবাব পিতৃ মাতৃৰ চৰণ সেৱা কৰাই জানো পুত্ৰৰ একমাত্ৰ কৰ্তব্য নহয় তোমালোকক সেৱা কৰাটো মোৰ বাবে যে কিমান আনন্দৰ কথা সেয়া মই তোমালোকক বুজাম কেনেকৈ আই ভিডিঅ' বোলে জানো কি গেম খেলি বয়সো তেও বাচ্চা কাউই নাই ভিডিঅ' কৰিলা বা ভিডিঅ' কৰিলা তই আমাৰ বাবে যি কষ্ট কৰিছ তাৰ আমি কেনেকৈ সহ্য কৰোঁ গেম খেলি আছিলে চাগে কি এতিয়া গোটেই নাম্বাৰবোৰ ডিলিট হৈ গ'ল কৰে নাই মইও কি কষ্ট কৰিছো আই তুমি জানো নাজানা আই পিতা স্বৰ্গ সেইদিনাখন পিতা কৰিছিলোঁ মায়ে ধৰ্ম লগে লগে মই কৰিলোঁ পিতা কি পৰম তপক পিতৰি প্ৰীতিমা পন্নে পিয়ন্তে সর্বদেবতা যে পিতার বাবে আই সে পিতার বাবে বিরন্দিয়া সৃষ্টি দেখিল যে মাতৃয়ে তোর মা 10 দিন গর্ভত রাখি বৈঠৰ অমৃতেৰে মোক ডাঙৰ কৰিলে তাৰ প্ৰতিদান জানো কোনো পুত্ৰই জীৱনত খুজিব পাৰিব আই কেতিয়াও নোৱাৰে আই কেতিয়াও নোৱাৰে আই তই ভৰি ডাঙৰ কথা ক'বলৈ শিকিলেও পাছা পিতা এৰা জীবনেই শিকাইছে যি সময়ত তোৰ সমনীয়াই হাঁহি ধেমালি ৰং ৰহস্যই জীৱন উপভোগ কৰিছে সেই সময়তে
মাগিছো দুৱাৰে দুৱাৰে ভিক্ষা মাগিছো পিতা কেতিয়াবা কেতিয়াবা ভোকতে কেতিয়াবা অনেক রাত ধরে দিনে পার হয়েছে যাদের জলে পিতা রোদে বরফুনে দিদিপুরি ইমানই কষ্ট করে তয় আমার কেউ দিয়াই নাকি বলা গেল পিতা নকয় পিতা নকবা আৰু অন্ধ হ'লেও তোমালোকৰ প্ৰত্যায়াত থাকি মই সাহস পাওঁ পিতা তোমালোকৰ অবিহনে মই যে তপনে প্ৰেমে নিতৰালে ধৰিব পিতা যেতিয়াই এপাৰি মাত তই যে কৈছিলি আমি এতিয়া অতিশয় জটিল পালিত সীমাহীয়া বলৰ মাজত হয় পিতা কিন্তু শুনা নাই কোনো পশু পক্ষীৰ মাজে এই সন্ধিয়া নামি আহিল নেকি ধৰাৰ বুকুলৈ নহয় পিতা নোহেতো সন্ধ্যাৰ সময় পঞ্চবৰিতে অনাবৃষ্টিৰ বাবে দুৰ্ভিক্ষই দেখা দিছে মধ্যিয়া ৰাজ্য ফল-মূল অন্নৰ অভাৱত সকলোকে এৰিছে ৰাজ্য আনকি পিতা প্ৰজাসকলৰ লগতে বৰৰ পশু পক্ষীবোৰো দেশান্তৰ হৈছে আৰু প্ৰজাসকলে কৰিছে বঞ্চনা মহাৰাজ দশৰথৰ বাবে ৰাজ্যতে ঘটিছে আজি এনে ঘোৰ অমংগল কিন্তু আমাৰ শৃংখলা আশ্ৰমতো হৈছে নেকি ফল-মূলৰ অভাৱ মোৰ শৃংখলা আশ্ৰমতে হোৱা নাই ফল-মূলৰ অভাৱ তথাপিতো মনত মোৰ লাগিছে পিতা ৰাজা দশৰথৰ কুকৰ্মৰ বাবে শান্তি প্ৰিয় প্ৰজাসকলে আজি ভুগিছে নিকাৰে পিতা তোর জীবন নকবা পিতা পবিত্র শিক্ষকগুলোতে জন্ম লই অপবিত্র করিনি ভগবানকে তুবানি নরক তই উপরি পুরুষকে রাজদণ্ড করিয়া সোধার শান্ত হোৱা তুমি আৰু উত্তেজিত নহবা
পিতা এতিয়া ব'লা যাওঁ আমি নিজ আশ্ৰমলৈ বলবাসা কে বলা এটি আমি আশ্রম হইলাম বলো